লাভ ষ্টৰ হিলিঙৰ বহুতখিনি মেছেজেছ মই পঢ়োঁ, এনেকুৱা নহয় যে পঢ়িব নোৱাৰোঁ। কিছুমান মেছেজ পঢ়া যায় আৰু তাৰ পৰাই মই চিলেক্ট কৰি প্ৰত্যেকটো মেছেজৰে ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ, কিন্তু আপোনালোকৰ ধৰক প্ৰশ্নবিলাকৰ পৰা বা আপোনালোকৰ আগ্ৰহৰ পৰা আজিৰ এই ভিডিঅ'টো তুলি লৈছোঁ। এয়া হ'ল ৰাহুৰ বিষয়ে। বহুকেইগৰাকীয়ে সুধিছিল যে ৰাহু অশুভ হ'লে কি প্ৰতিকাৰ কৰিব লাগিব। এতিয়া প্ৰথম কথা হ'ল, ৰাহু যে অশুভ হৈছে সেয়ানো আপুনি কেনেকৈ গম পাব? নিজে ধৰক কোনো এষ্ট্ৰলজাৰক নেদেখুৱাকৈ যদি এনেকুৱা ধৰণৰ লক্ষণ আপোনাৰ জীৱনত ঘটি থাকে বা আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ জীৱনত ঘটি থাকে, তেতিয়াহ'লে ভাবিব পাৰে যে ৰাহু ক'ৰবাত নহয় ক'ৰবাত ৰাহুৰ অশুভ প্ৰভাৱ আপোনালোকৰ জীৱনত পৰিছে। গতিকে মই প্ৰথমতে লক্ষণকেইটা কৈ দিম, তাৰপিছত প্ৰতিকাৰ কৈ দিম। কাৰণ হয়তো বহুত ক্ষেত্ৰত হয় ন, সকলোৱেতো এষ্ট্ৰলজাৰৰ ওচৰত যাব নোৱাৰিবও পাৰে। তেনেকুৱা প্ৰব্লেমত যদি ফেচ কৰি আছে, এনেকুৱা ধৰণৰ প্ৰতিকাৰ কৰিলে আপোনালোকৰ জীৱনত শুভ ফল দিব। প্ৰথম কথা, যদি ৰাহু হঠাৎ অশুভ হৈ যায় বা ৰাহুৰ অশুভ প্ৰভাৱ যদি চলে জীৱনত, তেতিয়াহ'লে আপোনাৰ সকলো কৰ্মতে লেজিনেছ আহিব, মানে এলাহ, খুব বেছি এলাহ আহিব। আৰু দ্বিতীয়তে খুব সকলো কৰ্মতে যেন দেখিব যে বাধা আহি আছে, মানে ইমান দিন একো নাছিলে কিন্তু হঠাৎ বহুত ধৰণৰ বাধা আহি গৈছে। প্ৰত্যেকটো কামতে এবাৰ এটা কামত 10 বাৰমান দৌৰিব লগা হৈছে। তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আপোনাৰ জীৱনত আহিব পাৰে ৰাহু বেয়া হ'লে। আৰু হ'ব পাৰে একেৰাহে যিকোনো ধৰণৰ ইলেক্ট্ৰিক গেজেট বেয়া হৈ থাকিব পাৰে, এটাৰ পিছত এটা আৰু তাক লৈ পেলাই আপুনি পইচা খৰচ কৰি থাকিব লগা হৈছে। তেনেকুৱা ধৰণৰ চিটুৱেশ্যনো হ'ব পাৰে। বহুত ক্ষেত্ৰত কি হয়, মানুহৰ অভাৰ ট্ৰেভেলিং হয়, ভ্ৰমণ হৈ থাকে, যে অ'ৰ পৰা ত'ত ঘৰত আহিব পৰা নাই, ঘৰৰ পৰা দূৰত থাকিব লগা হৈছে। তেনেকুৱা ধৰণৰ মনে কয় ঘৰত থাকিম, কিন্তু আপোনাক কামৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক ঘৰৰ পৰা দূৰত ৰাখিছে। সেয়াও ৰাহুৰ অশুভ প্ৰভাৱৰ ফলত হয়। অভাৰ থিংকিং স্বভাৱ এটা আহে মানুহৰ, যে যিকোনো ঘটনা হোৱাই নাই সেইটোকে আমি ভাবি থাকোঁ বা কি হ'ব। মানে ৰাহু যদি অশুভ প্ৰভাৱ চলে, তেতিয়াহ'লে আপুনি প্ৰেজেণ্টতকৈ বেছি পাষ্ট আৰু ফিউচাৰত চলি থকা দেখা যায়। খুব বেছি অভাৰ থিংকাৰ হোৱা দেখা যায়। বহুতৰে ক্ষেত্ৰত বিশেষকৈ হেল্থ ইছ্যুজ আহি থাকে, এটাৰ পিছত এটা বেমাৰ আজাৰ নুগুচা হয়। ব্যৱসায়ত হঠাৎ লছ আহিব পাৰে, কৰ্মত লছ আহিব পাৰে। বিশেষকৈ কামবোৰত দেৰি হয়, বিলম্বতা যিটো কয়, মানে এটা কাম যিখিনি সময়ত হ'ব লাগিছিল তাতকৈ দেৰি হোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱা যায়। আৰু আটাইতকৈ বেছি হয় যেতিয়া আমি ৰাহু বেয়া সময় চলে, তেতিয়া আমি অস্থিৰ হওঁ, অস্থিৰতাৰ প্ৰভাৱ পৰে। খুব বেছি কি কৰিম কি নকৰিম কনফিউজ হৈ থাকে। মানে মনটোৱে আমাৰ স্থিৰ নহয় যে আমি কি কাম কৰিম, কেনেকৈ কৰিম, কিমান দূৰ সফল হ'ম। এই সকলোবোৰত আমি কনফিউজ হৈ থাকোঁ। এয়া হ'ল লক্ষণবোৰ। প্ৰতিকাৰ স্বৰূপে কি কৰিব? প্ৰথম হ'ল ৰাহুৰ শান্ত কৰিবলৈ মই ইয়াত কোনো ষ্টোন ৰেমেডি নকওঁ, কিয়নো মই ৰাহুৰ ষ্টোন গমেট নিজেও খুব কম ব্যৱহাৰ কৰোঁ আৰু আনকো খুব কম ভাগতে দিওঁ। গতিকে ৰাহুৰ অশুভ প্ৰভাৱ চলি থাকিলে আপুনি মা সৰস্বতীৰ পূজা কৰিব পাৰে। মা সৰস্বতীৰ নামত তেখেতৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে, তেখেতৰ যিকোনো মন্ত্ৰ জপ কৰিব পাৰে, প্ৰণাম মন্ত্ৰ জপ কৰিব পাৰে। সেয়া আপোনালোকে বিভিন্ন কিতাপত পাই যাব, নাইবা গুগলত চাৰ্চ কৰিলেও পাই যাব। দ্বিতীয়তে, ৰূপৰ এটুকুৰা চাৰিকোণীয়া টুকুৰা এটা ৰূপৰ আপুনি আপোনাৰ গোঁসাই ঘৰত থ'ব পাৰে। লগতে যদি সম্ভৱ হয় মানি বেগতো লৈ ফুৰিব পাৰে। যিকোনো ৰূপৰ বস্তু পিন্ধিব পাৰে, ৰূপৰ চেইন এডাল হ'লেও ডিঙত যদি পিন্ধিব অভ্যাস কৰিব পাৰে, তেতিয়াহ'লে ৰাহুৰ প্ৰভাৱৰ পৰা লাহে লাহে ৰাহুৰ প্ৰভাৱ, অশুভ প্ৰভাৱ প্ৰশমিত হয় বুলি কোৱা হয়। ৰাহুৰ যেতিয়া অশুভ প্ৰভাৱ চলি থাকে, তেতিয়া খুব বেছি আমাৰ নেগেটিভ থটছ আহে, বেয়া ভাৱবোৰ আহে। কিন্তু তেনে ক্ষেত্ৰত আমি খুব বেছি ক'লা বা ডাঠ নীলা কাপোৰ, এনেকুৱা ধৰণৰ কাপোৰ বেছিকৈ পিন্ধাৰ পৰা বিৰত থাকিব লাগে। অগত্যা কেতিয়াবা পিন্ধিব লগা হৈছে অকেজনেলি, ঠিকে আছে, কিন্তু বেছিকৈ এইবোৰ কাপোৰ পিন্ধাটো উচিত নহয়। আৰু বহুতৰে চখ থাকে, চখ বুলি নকওঁ, বহুতৰ ঘৰত থাকে, আগৰ পুৰণিকলীয়া মানুহৰ ঘৰত থাকিছিলে, যিকোনো হাতী দাঁতৰ শ্ব'পিচ থাকে বা হাতী দাঁতৰ ফণি থাকে। যদি আপোনাৰ ঘৰত ৰাহুৰ খুব বেছি অশুভ প্ৰভাৱ চলিছে, তেতিয়াহ'লে হাতী দাঁতৰ মানে যিকোনো শ্ব'পিচে হওক বা ফণি হওক, মূৰ ফণিওৱা ফণিখন এভইড কৰিব, সেইবোৰ ব্যৱহাৰ নকৰিব। আৰু পেণ্ডিং কামবিলাক প্ৰায় শেষ কৰিবলৈ চেষ্টা কৰক। যিমানবোৰ আধৰুৱা কাম আছে সকলোবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক যেনেকৈ পাৰে। আৰু আপোনাৰ ঘৰত ধৰক যিখিনি ধৰক আপোনাৰ ঘৰত কাম কৰা মানুহ আছে বা সহায়ক আছে, সহায়িকা, তেওঁলোকক আপোনালোকে যিকোনো ধৰক চাফাই সামগ্ৰী ধৰক ঘৰ চফা কৰা হ'ব পাৰে, শ্বেম্পু হ'ব পাৰে, বাচন ধোৱা হ'ব পাৰে, কাপোৰ ধোৱা হ'ব পাৰে, এনেধৰণৰ চাফাই সামগ্ৰীসমূহ, মানে শৰীৰ চাফা কৰা হওক, বাচন বৰ্তন চাফা কৰা হওক, লেট্ৰিন বাথৰুম চাফা কৰা হওক, ব্লিচিং পাউডাৰ, এনেকুৱা ধৰণৰ চাফাইমূলক সামগ্ৰীসমূহ প্ৰত্যেক ৰবিবাৰে ডোনেট কৰিব পাৰে। ডোনেট কৰিব কৈছোঁ দেই। ডোনেট কৰিবৰ সময়ত কি হয়, লগত এটা দক্ষিণা দিয়াটো উচিত। মানে বস্তুটো দিলে লগত কিবা এটা মূল্যও দিব।
যিটো যাৰ যেনেকৈ হয় আৰু গিফ্ট দিলে দক্ষিণা কেতিয়াও দিব নালাগে এইটোত মই সদায় ডনেট হিচাপে কৈছোঁ দান কৰক দানৰ লগত সদায় দক্ষিণা থাকে আৰু এটা কাম কৰিব পাৰে যে যিখিনি ধৰক আপোনালোকে এটা ৰবিবাৰে 4জন ভিক্ষাৰীক আমিষ আহাৰ খুৱাব পাৰে দক্ষিণা সহিত এইখিনি কৰক আৰু যিখিনি ধৰক ৰাহুৰ অশুভ প্ৰভাৱ আছে তাৰ পৰা লাহে 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 আপোনালোকে অশুভ প্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব ধন্যবাদ